নমস্কাৰ। দুৰ্গা পূজাৰ এই শুভক্ষণত মা দুৰ্গাই আপোনাক শক্তি, প্ৰজ্ঞা আৰু সুস্বাস্থ্যৰে আশীৰ্বাদ কৰক। শুভ দুৰ্গা পূজা। ৰঙীন আৰু সজীৱ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দুৰ্গা পূজাৰ সপ্তম দিনৰ অৰ্থ আজি এই ভিডিঅ'টিত ব্যাখ্যা কৰিবলৈ ওলাইছোঁ। দুৰ্গা পূজাৰ সপ্তম দিনাখন হৈছে নৱপত্ৰিকা স্নান। সপ্তমীৰ দিনা গংগা নদী বা আন জলভাগত 9টা প্ৰতীকী উদ্ভিদক আচাৰ ব্যৱহাৰেৰে স্নান কৰোৱা হয়। একেলগে বান্ধি থোৱা এই 9টা পাত্ৰৰ সমষ্টিয়ে দুৰ্গা 9টা অৱতাৰক প্ৰতিনিধিত্ব কৰে। তেওঁলোকৰ পবিত্ৰকৰণ স্নানৰ পিছত নৱপত্ৰিকাক ৰঙা ৰঙৰ শাৰীৰে সজোৱা হয় আৰু তাৰ পিছত ইয়াক সন্মান সহকাৰে সুন্দৰকৈ সজোৱা পেডেষ্টলত ৰখা হয়, যিটো সাধাৰণতে ভগৱানৰ গণেশৰ সোঁফালে স্থাপন কৰা হয়। পৰৱৰ্তী সময়ত নৱপত্ৰিকাক স্থান দিয়াৰ আগতে চন্দন কাঠৰ পেষ্ট, ফুল, ধূপ আদিৰে পূজা কৰা হয়। আমি বেয়াৰ ওপৰত ভালৰ জয় উদযাপন কৰাৰ লগে লগে আপোনাৰ জীৱনটো ইতিবাচকতা আৰু সফলতাৰে ভৰা হওক। পুনৰবাৰ পূজাৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।